নামাৰিবা নামাৰিবা মোক নামাৰিবা মই এনে ভুল নকৰোঁ কি হৈছে আপোনাৰ এনেকুৱা কি কৰিছে প্লিজ প্লিজ মোক নামাৰিবা মোক কি হৈছে আপোনাৰ মোক নামাৰিবা মোক নকয় কিয় আমাক আমি নকলে কেনেকৈ গম পাম কি হৈছে আপোনাৰ মোক নামাৰিবা মোক নামাৰিবা মোক নামাৰিবা মোক নামাৰিবা মোক নামাৰিবা হৰি মানুহজনৰ কি হ'ল বাৰু কি হৈছে মই আৰু এনে ভুল নকৰোঁ মই সব ঠিক কৰি দিম মোক মোক খালি জীয়াই থাকিবলৈ দিয়া জীয়াই থাকিবলৈ দিয়া মই আপোনাক মাৰিবলৈ অহা নাই নহয় কবিতা আপোনাৰ কবিতা কবিতা তুমি কি কৰি আছা ভাল হ'ল মানুহজনে কথা কৈছে চোৱা এইটো দেখোন আমাৰে ঘৰ হেৰা হয়তো এইটোতো আমাৰে ঘৰ হেৰা আমিতো বিচনাত শুইহে আছিলোঁ এয়ালৈ কেতিয়া পালোহি মই অহা নাই আপুনিহে আহিছে আপোনাৰ পিছে পিছেহে মই আহিছোঁ চিঞৰ বাখৰ কৰাৰ কাৰণে কি ক'লা মই চিঞৰ বাখৰ কৰিছোঁ নহয়নো কি মোৰ বেলেগ কাম নাই আৰু মই পোৱাতে আপোনাক মিছা কথা ক'বলৈ কি হৈছে নাজানো আৰু কাউৰীয়ে কা নকৰোঁতে আপোনাৰ সদায় নৃত্য নাটিকা আৰম্ভই হয় ৰ'বাচোন কিয়নো এনেকৈ টেপটেপাই আছা হে ভালকৈ আগতীয়াকৈ চকুকেইটা মেলি লোৱাচোন তাৰ পিছত টেপটেপাই থাকিবা কথা কৈছে শুনা কালি ৰাতি শুওঁতে কিমান সময় হ'ল খবৰ আছে মানুহৰ দেখা সেইটো বৰ বেয়া সপোন এটা দেখিলোঁ হে সেইটো মই আগতেই জানিছিলোঁ কিন্তু সপোনটোনো কি আপুনি দেখোন আজিকালি এনেকুৱা সপোন সদায় দেখিবলৈ লৈছে বৰ বেয়া সপোন হে বৰ বেয়া সপোন হ'ব এতিয়া আপুনি সপোনৰ ব্যাখ্যা কৰি থাকিব নালাগে টোপনি ভাঙাই নাইকিয়া মোৰ আপুনিও শুৱকগৈ ময়ো শুমগৈ নুশু শুলেও এতিয়া মোৰ টোপনি নাহে এই শুৱাতকৈ মই অকণমান এই যোগ অভ্যাস কৰাই ভাল যি কৰে কৰি থাকক মই যাওঁ হেৰি এনেকৈ হ'লে আৰু নহ'ব বুজিছে সদায় আৰু কিমান সহ্য কৰি থাকিম তুমি কাৰ কথা কৈছা কাৰ কথা ক'ব আৰু সেয়ে আপোনাৰ মৰমৰ চেনেহৰ শৰ্মাদাৰ কথাকে কৈছোঁ শৰ্মাই আজিও কিবা গণ্ডগোল কৰিলে নেকি মই মিছাতে এনে অতসোপা ব্যাখ্যা কৰিলোঁ নহয় কথাটো মই ধৰিব পৰা নাই নহয় তুমিনো কি ধৰিব পাৰা তুমি একোৱে ধৰিব নোৱাৰা মাত্ৰ নাক বজাই শুই থাকিবহে জানা কৈছোঁ নহয় সোনকালে কিবা এটা ব্যৱস্থা কৰা নহ'লে সেই শৰ্মাৰ ঘৰৰ জুই কৰে আমাৰ ঘৰখনো দহি দহি খাব ৰ'বাচোন মানুহজনটো আগতে তেনেকুৱা নাছিলে এতিয়া কিবা নিশ্চয় কিবা সমস্যা হৈছে নেকি পৃথিৱীত কিহৰ ইমান ডক্তৰ একাল হৈছে হে কথাটো সুধিব লাগিব বুজিছা সদায় একেটা কথা সুধিব লাগিব কি সোধা সোনকালে সুধি নেপেলোৱা কিয় তুমি আকৌ সেইফালে চাবলৈ নিদিয়া দেখোন কৰিয়ে আছে তাতে কি হ'ল একো হ'বলৈ নাইকিয়া এই বুঢ়া বয়সত হাড়মূৰ ভাঙি লগেনীটো জ্বলাইছে এনেই কৰি থকা নাই নহয় এই ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণেহে কৰি আছো কৰক তাত মোৰ আপত্তি নাইকিয়া খালি ৰাজহাড়ডাল ভাঙি নললেই হ'ল এইজনীৰ খালি সদায় সেই নিগেটিভহে চিন্তা পজিটিভ থিংকিং কৰাজনে ঘৰতে লেফ্ট ৰাইট কৰি নাথাকে ৰাস্তালৈ ওলাই যাওক মৰ্ণিং ৱাক কৰক গৈ নেযাওঁ দিয়া
এই গৰাকী নোহোৱা কুকুৰবোৰে ৰাস্তাত যেনেকৈ পিনপিনাই ঘূৰি ফুৰিছে এই কেতিয়াবা ঠেঙত কামোৰ মাৰি এই জলাতংক বেমাৰ নকৰিলেহে ৰক্ষা নাজানো আৰু আপুনি কি কৰিব বিচাৰিছে তৰা তুমি জানিব নালাগে দিয়া এতিয়া যোৱা মোৰ কাৰণে চাহ একাপ বনোৱাগৈ জানিছিলোৱে মই চাহ বিচাৰিব যে ৰ'ব Pure গাখীৰ গাখীৰ লাগিব গাখীৰ পিয়ৰ গাখীৰ শুনে মেডাম জি গাখীৰ কথাটো বাদ দিয়ক বাবুটো বেমাৰ আছিলে না কালিক কৈছিলে ন এই আমাৰ কাছে এটা মানুহ আছে মই বুজা নাই বাহাদুৰ আমাৰ কাছে এটা মানুহ আছে ভাল কৰি দিব চোৱাচোন চোৱা কিবা এটা কৰিব পৰা যদি আমাৰ ঘৰখনত একে শান্তি নোহোৱা হৈছে মেডাম জি চিন্তা না কৰিব আমাৰ কাছে এটা মানুহ আছে না বহুত ডাঙৰ মানুহ আছে মা কালিকা ভক্তহে ঠিক আছে তুমি কথা পাতাচোন কিন্তু কথাবোৰ যাতে জাকে তাকে কৈ নুফুৰা হা না 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 আমি কাকো নকওঁ আপুনি খালি বাবুক বুজাব ঠিক আছে ৰখা মই বাচনটো লৈ আহোঁ ঠিক আছে কামসাৰে কামসুৰে পিত মেৰি साइड पे अरे लगा ना क्या साइड पे लगो हाँ बढ़िया ओके हेलो तई कि हेडालते लागिए থাকিবি নেকি तू कि पढ़ा शुना धांदा एकु नाए नेকি हाँ नपढ़ो मैं नपढ़ हेरो कि करिम बुली भाबिस तई जधा मूर्ख साला तई मोर लगत कामले যাব পাৰিবি चाकरी करिम मैं চাকৰি কৰিবি হেৰৌ তোৰ নিচিনা আণ্ডাৰ মেট্ৰিক এটা কোনে চাকৰি দিব হেৰৌ তই তাতকৈ হাজিৰাকৈ কৰিম বুলি নকওঁ কিয় দৰকাৰ হ'লে তাকে কৰিম মই তই এতিয়া তেনেকৈহে ক'লি পোনা তোৰ পৰা আমি বহুত আশা কৰিছিলোঁ তই এতিয়া কি কৰিব ওলাইছ পোনা চেষ্টা কৰিলে পাৰিবি নহয় কিয় তোৰ লগৰবোৰে জানো তেনেকৈ পৰা নাই ইংৰাজীটো বহুত টান পাওঁ দেউতা বুজি চুজি একোৱে নাপাওঁচোন হেৰৌ ইংৰাজীটো জানো অকল তোৰে বাবে চবৰে বাবে ইংৰাজীটো লাগে মাথো মনৰ ইচ্ছা শক্তি ইচ্ছা কৰিলে চব পাৰিবি দেখিবি চব ঠিক হৈ গৈছে পাঠক আহিলে আহক 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 ভিতৰলৈকে বহক হয় হয় বহিছোঁ আপোনাক কিন্তু মই বহুত বেয়া পাইছোঁ দেই সমাজৰ আপোনাৰ বোলে বেমাৰ ওচৰ চুবুৰীয়া হিচাপে প্ৰথমে খবৰটো মই পাব লাগে তেতিয়াহে কিবা এটা সহায় কৰিব পাৰোঁ কথাটো হওঁতে হয় মোৰতো কোনো বেমাৰ নাই কথা এতিয়া গোট কৰি একো লাভ নাই বুজিছে সমাজে গোটেই অঞ্চলৰ মানুহে জানে কেৱল মইহে নাজানো গোটেই অঞ্চলৰ মানুহে জানে কিন্তু মই নাজানো এইটো কেনে ধৰণৰ কথা হৈছে এই কোনে কি কৰি উলিয়াই ফুৰিছে সেইবোৰ কিন্তু মই গম পোৱা নাই আৰু দেই এইবোৰ আপোনালোকে গম পাব ইয়াত নিশ্চয় কিবা এটা গণ্ডগোল আছে বুজিছে কিন্তু যিয়ে নহওক বেমাৰ হৈছে যেতিয়া চিকিৎসাটো কৰাব লাগে কিন্তু দেই সমাজত তেখেতক মই তাকেই কৈ থাকোঁ কিন্তু ক'লে মুখে ভেকাহি মাৰিলেহে বেয়া কথা দেই বহুত বেয়া কথা সমাজত বেমাৰ হৈছে যেতিয়া চিকিৎসাটো কৰাবই লাগে চিকিৎসাটো কৰালেহে কিবা বেমাৰ হৈছে নহৈছে গম পাব তেখেতক মই তাকেই কৈ থাকোঁ কিন্তু কি চিন্তা কৰি থাকে নাজানো আৰু সমাজেও ডক্টৰৰ ওচৰত যাবলৈ ব্যৱস্থা কৰক আমি সহায় কৰিম নহয় তেখেতে যদি ডক্টৰৰ ওচৰত যাবলৈ অসুবিধা পাইছে আমি বেলেগ ব্যৱস্থা কৰিম নহয় অৱশ্যে তেখেতৰ বেমাৰৰ লক্ষণবোৰ দেখি ডক্টৰী চিকিৎসাত যে ভাল হ'ব তেনেধৰণে কিন্তু লগা নাই তেনেহ'লে উপায় আছে ভগৱতী আই
আহিলোঁ দিয়া আজি এই ভগৱতী আইৰ ওচৰলৈ গৈছিলোঁ আয়ে শৰ্মাক লৈ যাবলৈ কৈছে উফ ৰাম আহি পেলাই সেই চিধাই হাত বেমাৰীটো কথা নহয় হে কথাখিনি কাক কওঁ হৈ লাগি আছে নহয় ভগৱতী আই কোৱা কথাখিনি একদম মিলি গৈছে বুজিছা শৰ্মাক যিকোনো প্ৰকাৰে যদি আইৰ ওচৰলৈ লৈ যোৱা যায় বেমাৰ একদম ভাল হৈ যাব কাম নাই আৰু তোমাৰ কি দৰকাৰ বাটৰ কচু গাত ঘুমি ল'বলৈ শৰ্মা আমাৰ কিহৰ কিটোহে একো নহ'ল কি হ'ল তেওঁতো আমাৰ ওচৰ চুবুৰীয়া আৰু ওচৰ চুবুৰীয়া হিচাপে আমি তেওঁক সহায় কৰাটো আমাৰ কৰ্তব্য নাজানো আৰু দেই তোমাক শৰ্মানে কিহৰ মুখিনি বান মাৰিলে শৰ্মানী বুলি ক'লে গোটেইটো কমি যায় চাবা কিন্তু বেলেগক উপকাৰ কৰিবলৈ নিজে বদনামৰ ভাগি নহবা হওক বদনাম মই বদনামলৈ ভয় নকৰোঁ মানুহে মানুহক সহায় নকৰিলে কোনে কৰিব শৰ্মানীৰ কথা একো ক'বই নোৱাৰি নাই নহ'ব বুজিছ মনোজ মোৰ দ্বাৰা এইবোৰ নহ'ব বুজিছ মোৰ মাথা ইমান ডাঙৰ ৰিস্ক ল'ব নোৱাৰোঁ আৰু হেং মাৰি দিব বে তই কিবা এটা কৰ উপায় এটা পাইছোঁ পাইছ কি চাৰিআলি ডাঙৰকৈ পোষ্টাৰ এখন আঁৰি দিওঁ অঁ তাত লিখা থাকিব কি লিখা থাকিব হা ৰচোন মোক অলপ তই ভাবিব দে তাত লিখা থাকিব অঁ ৰাইজ আপোনালোকে বাবা ভাগৱতী আই তন্ত্ৰ মন্ত্ৰ এইবোৰ বিশ্বাস নকৰিব সেইবোৰ চব ভুৱা দেই দম নহ'ব নহয় সেইখন গোহাৰিহে হ'ব এই গোহাৰি জানো কোনোবা বিশ্বাস কৰে দেখা নাই এই লিখা থাকে যে ৰাইজ প্ৰস্ৰাৱ নকৰিব ৰাইজখনে কি কৰে তাত গৈ পেলাই হে নাই নহ'ব নহয় তেনেকৈ বুজিছ এটা কাম কৰোঁ এই পাঠক খুৰাই গম নোপোৱাকৈ ল'ৰা এটা লৈ আহোঁ লাগিলে বেলেগ গাঁৱৰ পৰা আনিম নে কি কওঁ আৰু দম দিয়াৰ বিনিময়ত তাক কিবা এটা খুৱাই দিম আমিয়ে দম দিব পাৰিম আমি অঁ চিঠিৰে শুন তোক কি মই মোবাইল সেইকাৰণে কিনি দিছিলোঁ তই দুনিয়াখনত মোবাইল লৈ লৈ গোটেইখন মোৰ বদনাম কৰি ফুৰিলি মোৰ ইজ্জত শেষ কৰি দিলি হা তই মোবাইল লৈ লৈ কি কৰা নাই কচোন তই হা কি কৰিলোঁ মই কি কৰিলোঁ আৰে তই কি কৰা নাই কি কৰা নাই তই চবফালে মোৰ মান ইজ্জত মাৰি দিলি হা বল তই মোৰ লগত এতিয়াই বল ক'লৈ যাম বেছি প্ৰশ্ন নকৰিবি একে চৰে তোক গাল ফালি দিম বল তই মোৰ চবফালে মান ইজ্জত মাৰি দিছ তোক মই আজি সুখৰ লাগিছোঁ মই তোক অঁ বাহাদুৰ আহিলে দেখোন অঁ আপুনি ওলোৱাই নাই যে কিয় আপোনাৰ মেডামজীয়ে একো কোৱা নাই নেকি হেই এই বাহাদুৰ এই তই এইবিলাক কি মেডাম দিয়ে কি কোৱা নাই কোৱা কথা কৈ আছো হা বাবুজী আপোনাৰ বেমাৰ এটা না ভাল কৰিব লাগিব সেইটো কাৰণে মই বাবাজীক বহাই থৈ আহিছোঁ আপুনি যাওক ওলাওকগৈ হেই বাহাদুৰ তই এইবিলাক কি জোলাও পোলাও কথা কৈ আছো হা তই মোৰ বেমাৰ ঠিক কৰাবি অঁ সমাদেউ অঁ পাঠক আহিলে দেখোন অঁ আপুনি দেখোন ওলোৱাই নাই হা ক'লৈ কিয় তেখেতে কোৱা নাই নেকি হয়টো কথা অঁ অঁ কৈছে কিন্তু মই নাযাওঁ মই তালৈ যোৱাৰ প্ৰয়োজন বুলি ভাবা নাই অঁ সেইটো কৰিলে কেনেকৈ হ'ব মইতো আজি আইতালৈ যাম বুলি কথা দি থৈ আহিছোঁ বাবুজী কি ৰকম যাব আপোনাৰ লগত কিয় মই বাবাক বহাই থৈ আহিছোঁ কি ভক্তি ওলা গাখীৰৰ বেপাৰী গাখীৰ পাইছে এনেকৈ নহ'ব যাওঁ, যাওঁ, ওলা। নহয় মই লৈয়ে যাম আজি তই ওলা তই বাবা চাবা কথা ক'বলৈ আহিছ ওলা ইয়াৰ পৰা এনেকৈ নহ'ব ওলা ইয়াৰ পৰা বেয়া পাইছোঁ ওলা 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 সেইটো বেয়া পাইছোঁ বহুত বেয়া পাইছোঁ দেই তই একদম শেষ কৰি পেলালি চব মোক শেষ কৰি মাষ্টৰ মাষ্টৰ কেইজন ওলালি দেখোন ই কুলাংগাৰে আৰু আপোনাক একো কৰিব নোৱাৰে ঐ মাষ্টৰ বৈদ্য সেৱক ক্ষমা খোজ ক্ষমা কৰি দিয়ক ছাৰ আৰু মোক কেতিয়াও ভুল নকৰোঁ উঠা উঠা ভগৱানে তোমালোকক মংগল কৰক মাষ্টৰ দেউতাক হিচাপে ময়ো আপোনাৰ ওচৰত মাফি মাগিছোঁ সি যে এনেকৈ কৰিব মই ভবাই নাছিলোঁ মই বৰ লাজ পাইছোঁ সঁচাকৈ
এইবোৰ কি হৈছে একো বুজিবই পোৱা নাই সমাধিক কথাবোৰ অলপ জটিল হা তথাপিতো আপোনালোকে জানিবলৈ ইচ্ছা কৰিছে যেতিয়া মই ক'বই লাগিব নালাগে নালাগে মাষ্টৰ আপোনাৰ মুখত এনেবোৰ কথাই শোভা নাপায় মই কৈ আছোঁ ই হ'ল মোৰ একমাত্ৰ ল'ৰা এইবাৰ মেট্ৰিক পৰীক্ষা দিছিল আৰু পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিছিল আৰু সেইবাবে এই মাষ্টৰে তাক উলিয়াই দিছিলে আৰু তাৰে বদলা ল'বলৈ সি এই অধমে মাষ্টৰক পানে মৰাৰ ভাবুকি দি আহিছে তেখেতে সঁচা কথাই কৈছে মই মনত বৰ কষ্ট পাই আছিলোঁ শিক্ষাগুৰু হৈ ছাত্ৰক ভাল শিক্ষাৰে গঢ় দিব নোৱাৰিম বুলি ভাবি মোৰ মনত বৰ শংকা হৈ আছিল কিন্তু এতিয়া এখেতে সেই মনৰ ভাৱবোৰ দূৰ কৰিলে আৰু এখেতৰ মহানুভাৱতাৰ তুলনা নাই ছাত্ৰ অভিভাৱক আৰু শিক্ষকে যদি সকলোৱে নিজৰ নিজৰ দায়িত্ববোৰ পালন কৰে তেতিয়াহ'লে এই সমাজত মানৱ সম্পদ গঢ়াটো বৰ সহজ হৈ পৰিব অঁ কথাটো তেনেকুৱাহে নেকি ঠিক আছে আমি তেতিয়াহ'লে উঠোঁ আৰু ক'লৈ যায় আপোনালোক হৈছে পুৱাৰ অতিথি এই পুৱাৰ অতিথিক এনেকৈনো পঠিয়াই দিব পাৰোঁনে হেৰি বহকচোন বহক চাহ একাপ খাই যাওক ব'ৰা এই যোৱা এই এখেতসকললৈ চাহ একাপ লৈ আহা অঁ ঠিক আছে এই পাঠক ঐ আজি ৰাতিহে ভালকৈ টোপনি আহিব বুজিছে